হেল্ল' গাইজ, এয়া মই ৰঙালাও চব্জি বনাব ওলাইছোঁ আজি। মই ইয়াতে আলু দিছোঁ। আপোনালোকে যদি আলু খাবলৈ বেয়া পায় তেতিয়াহ'লে আলুখিনি এভইড কৰিব পাৰে। আলুখিনি নিদিয়াকৈও খাবলৈ বহুত ভাল লাগে। মই ভাল পাওঁ। আপোনালোকে যদি খাই ভাল পায় নিশ্চয় বনাই খাব। ইয়াতে মই এয়া পিঁয়াজ জলকীয়া কাটি থৈছোঁ, এইখিনি দিম। আপোনালোকে যদি ভাল পায় সৰহকৈ দিব পাৰে। মই এইখিনিমান এটা পিঁয়াজ আৰু 5টা জলকীয়া দিছোঁ। গাইজ, মই পাঁচফোৰণ খাব ভাল পাওঁ কাৰণে পাঁচফোৰণ দিছোঁ। আপোনালোকে যদি নাখায় এইটো নিদিবও পাৰে। এতিয়া পিঁয়াজ আৰু জলকীয়া দিব ওলাইছোঁ। এইখিনি ভালকৈ ভাজি ল'ব। এয়া মই ইয়াতে ডাঙৰ মাছৰ মূৰ দিম। মই খাই ভাল পাওঁ। আপোনালোকে দি পেলাই খাই চাবচোন, বহুত টেষ্টি হয়। এতিয়া ৰঙালাওখিনি ইয়াতে দিম। তেতিয়াহ'লে মাছৰ মূৰটো ভালকৈ সিজি যাব। এতিয়া মই এইটো 5 মিনিটৰ কাৰণে ঢাকি দিছোঁ আৰু গেছটো অকণমান কমাই লৈছোঁ। এতিয়া ভালকৈ সিজি যাব এইখিনি। 5 মিনিটৰ কাৰণে ঢাকি দিছোঁ মই। ইয়াতে মই নিমখ দিম। যিমানখিনি টেষ্টৰ কাৰণে লাগে সেইখিনি মই দি দিছোঁ। আৰু ৰং গুড়িখিনিও একেবাৰে দি ল'ম। এইখিনি অকণমান এতিয়া ভাজি থাকি সিজালৈকে ভাজি, তাৰপিছত অকণমান পানী দি এইখিনি মেছআপ কৰি দিম মই। ইয়াতে মই এই ঘৰত খুন্দি থোৱা জিৰা গুড়ি অকণমান দিছোঁ। এতিয়া মাছৰ ডাঙৰ ডাঙৰ মূৰকেইটা মই ভাঙি দিছোঁ। ভাঙিলে অকণমান টেষ্টটো বেছিকৈ আহিব। চবফালে ভাঙি পেলাই অকণমান আৰু ভাজি ল'ম মই। ইয়াতে এতিয়া মই গৰম পানী কৰি থৈ দিছোঁ। অকণমান এইখিনি মেচআপ হ'বৰ কাৰণে অকণমান দি দিছোঁ। এতিয়া এইখিনি ৰঙালাও চব্জিখিনি হৈ গ'ল। মই এতিয়া গেছটো বন্ধ কৰি থৈ দিম। গাইজ, যদি আপোনালোকে মোৰ ৰঙালাও চব্জিখিনি বনোৱা ভাল লাগিলে তেনেহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু লগতে শ্বেয়াৰ কৰি দিব।